মই বহুত হতাশ হৈছোঁ। মোৰ নিজলৈও খং উঠিছে। মই কিয় MLA হ'লো সেইটো কথাক লৈ মোৰ খং উঠিছে। অখিল গগৈ ৰাজনীতিৰ পৰা অৱসৰ ল'ব নেকি? অখিল গগৈ ৰাজনীতি কৰাৰ এতিয়া আৰু মানসিকতা নাই। যি গতিকে তেওঁ শিৱসাগৰবাসীক এতিয়ালৈকে একো এটা কৰি দিব পৰা নাই। শিৱসাগৰবাসীয়ে এতিয়া বৰ্তমান বানত ডুব গৈ আছে আৰু বিধায়ক অখিল গগৈ এতিয়ালৈকে একো কৰিব পৰা নাই। আৰু তেওঁ কিয় কৰিব পৰা নাই, যি গতিকে তেওঁ বিজেপি দলৰ বিধায়ক এজন নহয়, সেইকাৰণে তেওঁ ক্ষোভ উজাৰিছে আৰু ৰাজনীতিত কিয় সোমালে এই বিষয়ে তেওঁ নিজক নিজে অলপ হতাশত ভুগিছে আৰু সেইকাৰণে তেওঁ হয়তো ৰাজনীতি বাদ দিবও পাৰে। একো ডাঙৰ কথা নহয়। আপোনালোকে ভিডিঅ'টো চাওক, অখিল গগৈ মনৰ দুখত কি প্ৰকাশ কৰিছে। অৱস্থা শিৱসাগৰ নগৰৰ এয়া জয়ানগৰৰ পৰিৱেশ। কি পৰিস্থিতি অৱস্থা না আপুনি কোন খবৰ লওক। যে মই বহুত হতাশ হৈছোঁ, বহুত খং উঠিছে। মোৰ নিজলৈও খং উঠিছে। মই কিয় MLA হ'লো সেইটো কথাক লৈ মোৰ খং উঠিছে। মই কিয় এইবিলাক ৰাজনীতিত সোমালো সেইটো কথাক লৈ মোৰ খং উঠিছে। কাৰণ মই MLA হৈও যি ধৰণে শিৱসাগৰ মানুহক সহায় কৰিব লাগিছিলে মই কৰিব পৰা নাই। মই মিছা নকওঁ আপোনালোকক যে জিলা প্ৰশাসনে যিমানেই ডাঙৰ কথা নকওক লাগিলে, কালিলৈকে থকা 4খন বা 5খন নাও আৰু আজিৰ ভিতৰত 13খন বুলি কৈছে। নাজিৰাত পানী কমাৰ কাৰণে ইয়ালৈ আহিছে বুলি কৈছে নাওকেইখনমান। এই 13খন নাৱেৰে গোটেই শিৱসাগৰ সমষ্টিটোত, ধ্বংসপ্ৰাপ্ত শিৱসাগৰ সমষ্টিটোত মানুহক ৰেস্কিউ বা উদ্ধাৰ কৰাটো অসম্ভৱ। প্ৰশাসন এই ক্ষেত্ৰত মোটামুটিভাৱে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে, ক'বই লাগিব। মানুহবিলাকৰ কাৰো একো বস্তু উলিয়াব পৰা নাই। মানুহবিলাকৰ বয়সীয়া মানুহবিলাকক উলিয়াই আনিব পৰা নাই। কোনোবাই চাদৰ ওপৰত ৰাখিছে, কোনোবাই কিবা কিবি কৰি ৰাখিছে আৰু অসুখীয়া মানুহবিলাকক আমি উলিয়াই আনিব পৰা নাই। যাৰ ফলস্বৰূপে কালি ৰাতি আপোনালোকে দেখিছিলে যে প্ৰচণ্ড খুটৰ মাজত গৈ মই নিজে ৰাতি কালি 10 বজাত মানুহ উদ্ধাৰ কৰিবলগীয়া হৈছিলে। চকী তেনেকে ভাৰ বৈ আমি 4-5জন মানুহে দাঙি আনিবলগীয়া হৈছিলে। আজি তেনেকে মই নিজে নাও লৈ গৈ কিছু উদ্ধাৰ কৰিলোঁ। কিন্তু নাওতাও যিহেতু একেবাৰে কম, ৰেস্কিউ অপাৰেশ্যন বা উদ্ধাৰ কাৰ্যৰ মানটো সাংঘাতিক ধৰণৰ নিম্নমানৰ। এইটো মই ভাবোঁ যে ষ্টেট লেভেলৰটো নহয়, সাংঘাতিক ধৰণৰ এটা নিম্নমানৰ উদ্ধাৰ কাৰ্য চলি আছে। নাম্বাৰ 1। নাম্বাৰ 2, এই সময়ত বিপদত পৰা মানুহবিলাকক সা সম্পত্তিবিলাক বাহিৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত আমি যিটো সহযোগিতা কৰিব পাৰিব লাগিছিল, নোৱাৰিলোঁ। আমি ৱাৰ্ণিঙো দিব নোৱাৰিলোঁ মানুহক পানী আহিছে বুলি। তেওঁলোকক নিজক ছেভ কৰিবলৈও ক'ব নোৱাৰিলোঁ। আমি তেওঁলোকৰ সা সম্পত্তিবিলাক নিজে বচাবলৈও ক'ব নোৱাৰিলোঁ। পানী আহিছে, মানুহে নিজে নিজে দেখিছে। প্ৰশাসন তাৰ পিছে পিছে এনে অলপ চলপ কোনোবা দুজন এজন গৈছে, কিন্তু মানুহৰ সা সম্পত্তি আৰু মানুহক উদ্ধাৰ, যাক ৰেস্কিউ অপাৰেশ্যন বুলি কয়, এইটোৰ ক্ষেত্ৰত পূৰ্ণ ব্যৰ্থ হৈছে। ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ।